ওলাই গৈ আহিলোঁ এতিয়া আমি অকণমান লগতে চালোঁ আৰু যদি খতম হোৱা নাই গ'লে খতম নহ'লে গ'লে গুচি যাম খতম হ'লে ৰহাত গৈ পেলাই মোবাইল চাম মানে মোবাইল লোৱা কথা আছিলোঁ মোবাইল কোনে ল'ব পিছত পাইছোঁ গম পাব পিছত জীৱনত আমি মানে আলহী খাই আহিলোঁ আলহী খাই আহোঁতে মানে চাওক মানুহ পোৱা হৈ গ'ল মানে বেয়া আৰু মানে গৈ বাকী আহিলোঁ এতিয়া মানে আৰু মিছলবোৰ অলপ খাওঁ আৰু মিছলবোৰ 3 ভাগ ল'লোঁ আৰু এতিয়া আমি মিঠা পান দিব দিছোঁ আহিছে অঁ আৰু এইটো কেনেকুৱা বস্তু পানখিনি এই লগাই দিয়ে নে কিবা কেনেকৈ কয় এবাৰ দেখুৱা অঁ এনেকৈ কয় নেকি আৰু প্ৰথমবাৰ জীৱনত চুনাই খাইছে কেনেকৈ খাই বোলে গৈটো সোমাই দিয়ে কামৰ আছো জ্বলা লগা ক'বাই আছে পানী অকণ খোৱা আপুনি ছেকেণ্ড হেণ্ড বাইক কিনিম বুলি ভাবিছে এইখিনিৰ ভিতৰত কোনখন ল'ব আপুনি চিলেকশ্যন কৰি দিব নেকি দেখাব তুমি আহিছা মোৰ দোকানত মই দাম অঁ হয় নেকি বলাচোন অ' মাই গড বুলেট ৰয়েল এনফিল্ড অঁ কিমান আহিব 92,000 ছেকেণ্ড হেণ্ড এখন কিমান আহিব অঁ 2022 গাড়ী এখন তুমি জপা জপ কৰিলে মোক কেনেকৈ গম টপাটো NS অঁ 2019 মডেলৰ মানে লাষ্টৰ আহিব আপোনাৰ কিমান 72 মান আহিব 72,000 আপোনাৰ মোক তোমাৰ ভিডিঅ' চাই আহিলে মই কিবা ডিছকাউণ্ট কৰি দিম অঁ আৰু আপোনাৰ স্প্লেণ্ডাৰ অঁ এখন কিমান পৰিব 35,000 আৰু এখন বেছি পৰিব নেকি ন এখন বেছি পৰিব নেকি নাই 75 এইখন এখন আছে MT-15 Yamaha এখন আহিব আপোনাৰ কম আহিব 65 লাখ 65 আহিব 65 বাটা মই ধৰি দিম বাৰু হয় এইটো বেয়া হ'ল আৰু আপোনাৰ কাৰৰ অকণমান দেখুৱাচোন কাৰ এখন আজি মানে মাৰ্কেটত মানে এখনে আছে নেকি এখনে আছে 2,80,000 অ' মাই গড টেম্পু আনো পালচাৰ 220S 2017 মডেলৰ তোমাৰ এখন হেৰি আহিব কিমান আহিব 65 বাৰু মই কিবা এটা চাই কৰি দিম বাৰু ক'ব হ'ব দে আপোনাৰ ডিলাৰটো ইমান ডাঙৰ আছিলে বহুত আছিলে আৰু দেখাব নাই মোক হৈ এখন কিবা গামোচা সম্বৰ্ধনা জনাব বিজু কোঁৱৰে এই আমাৰ মঞ্চত মই চুবুৰ আহ্বান কৰিম মহালয়ৰ দিক
ভাগিনৰ মহৰ মাজত আৰু মামাহঁতক লগ পালোঁ আৰু সিহঁতে মানে কণী দিলে ভৰাই লওঁ দিয়ক মানে কিমান খাই আছোঁ ন সেইয়াতে মানে এতিয়া নাখাওঁ আৰু দেৰিকৈ খাম এতিয়া আৰু চুনু দাদাই ক'লে মানে জলা পাম মানে মিঠা পান কৈছে তাকে ন আৰু এতিয়া আমি মানে কুঁহিয়াৰ ৰস খাম গৰম যিহেতু ন 10 টকাকৈ গিলাচ লৈছে মানে সুন্দৰ পৰিৱেশ সৃষ্টি কৰক বাবুলাল নাথ বৰুৱাখাট আৰু মাধৱ নাথ কৰৈগুৰি বঢ়িয়া আমাৰ ডাইজৰ পথ বাবুলাল নাথৰ মাজত মামা আৰু ভাগিনৰ মাজত তৰাময়ণ আমি জানো সুন্দৰ আপোনালোকে অকণমান আঁতৰি দিয়ক লাঠিদাৰী ব্যক্তিসকল লাঠিদাৰী গোৱালসকল আপোনালোকক অনুৰোধ জনাইছো দুজন গোৱালৰ বাহিৰে আপোনালোকে আঁতৰত থাকক যোৰা পাব যোৰা মামা আৰু ভাগিনৰ এক মিনিট সময় অতিবাহিত হৈ গৈছে বাবুলাল নাথ আৰু মাধৱ নাথৰ মহৰ মাজত মামা আৰু ভাগিনৰ মহৰ মাজত 1 মিনিট সময় অতিক্ৰম কৰিছে দুজন গোৱালৰ বাহিৰে বাকী সকলোবোৰ আগত থাকিব আমাৰ লাঠিধাৰী ভলন্টিয়াৰসকল আপোনালোকে পিছলৈ আহক অলপ পিছলৈ আহক লাঠিধাৰী ভলন্টিয়াৰসকল অলপ পিছলৈ আহক সকলো লাঠিধাৰী ভলন্টিয়াৰ বেজ পৰিধান নকৰা ভলন্টিয়াৰসকল আপোনালোকে পিছলৈ আহক ৰাইজক খেলখন উপভোগ কৰাত সহায় কৰক আপোনালোকে অলপ পিছলৈ আহকচোন ধুম 2 মিনিট সময় ধুম দলীয়া মহৰ নোচাকাকৈ যুঁজিব নহ'লে যুঁজিব আপোনালোকে চাওক কুৰুক্ষেত্ৰখনৰ চলি আছে শৰাইঘাটৰ যুঁজ চলি আছে মামা আৰু ভাগিনৰ মাজত কি সুন্দৰ এটা সুন্দৰ পৰিৱেশ আৰু এটা সুন্দৰ সময়ৰ মাজত ডাঙৰ মই শৰাইঘাটৰ যুঁজ লাচিতৰ যুঁজ লাঠিধাৰী ভলন্টিয়াৰ আমাৰ পশু চিকিৎসক ডাঙৰে অনুৰোধ কৰিছে আপোনালোকক আমি থলুৱা গীতৰ 3 মিনিট এটা কথা বুজাবলৈ বিচাৰিছো এই যে সম্পদকেইটা ৰাখিছে মহৰ মালিক গোৱালসকলে তেওঁলোকৰ এই উচ্ছেদ ধাৰণবিলাক ত্যাগ কৰি মহৰ লগত সদায় থাকে ক'ত বিয়া ক'ত সভা তেওঁলোকে একোৱে নাজানে গতিকে আমাৰ গীতৰ মাজেৰে থলুৱা লোক সংস্কৃতিৰ গীতৰ মাজেৰে মই আপোনালোকৰ ওচৰত দেখাই ভলন্টিয়াৰসকল আপোনালোকে অলপ দূৰে থাকক অলপ ৰাউণ্ডে থাকক অকণমান দূৰে থাকক ডাঙৰ মহ কিন্তু ধৰিলে ৰাখিব নোৱাৰিব ধুনীয়া আমাৰ লাঠিধাৰী ভলন্টিয়াৰসকল আপোনালোকে অলপ দূৰে থাকক বহি থাকিব নালাগে আপোনালোকে অলপ দূৰে থাকক একবেলা হালে যায় একবেলা ঘুরে যাও একবেলা মহরে পৃথিবী হৈছে নাই ধনৰ ঘৰলৈ সময় নাই
যাবলৈ থাকো মই মহৰে খুটিত দেখিলে নে 4 মিনিট সময় অতিবাহিত হৈ গ'ল ল'ৰা ছোৱালী কি খাইছে কি বৈছে একো নাজানে কিন্তু বজাৰখন সময়মতে কৰি দি আছে যদিও ৰং ৰহস্য ত্যাগ কৰিও আপুৰুগীয়া সম্পদটো তেওঁলোকে ৰাখিছে দেখিছে বাবুলাল নাথ আৰু মাধৱ নাথ মামা আৰু ভাগিনৰ মাজত শৰাইঘাটৰ নেদেখিলে কোনেও নুবুজে কোনেও নেদেখে গতিকে চাওক এতিয়া চাওক কি মজা এনেকুৱা সম্পদ তেওঁলোকে নিজৰ হাতৰ মুঠিত ৰাখি আজি 5 মিনিট সময় অতিক্ৰম কৰিলে দৰ্শক ৰাইজে শেহতীয়াভাৱে মাঘৰ বিহুৰ উপলক্ষে মধ্য অসমত যি ম'হ যুঁজ আয়োজন কৰিছিলে ৰজাসকলে প্ৰজাৰ আনন্দৰ কাৰণে এই ম'হ যুঁজ এতিয়াও অতীত বুকুত হেৰাই যোৱা নাই অতীতটোক সদায় সাৱটি লৈ আছে গতিকে এয়া পৰম্পৰাগতভাৱে গোৱালৰ সংখ্যা বেছি হৈ গৈছে আমাৰ লাঠিধাৰী ভলণ্টিয়াৰসকল গোৱালৰ ঘড়ী কাটা ক'ত গৈছে দিয়ক কওকচোন গোৱালৰ সংখ্যা বেছি হৈছে লাঠিধাৰী গোৱালৰ সংখ্যাটো বেছি হৈছে মিনিট মজা একদম মজা বঢ়িয়া যিখন চিনৰ কাৰণে আজি দৰ্শক ৰাইজে এই সময়কণ কিমান সময়ত আহিছিলে কোনেও মই নাজানো দেই কিন্তু মহালৰ মালিক আৰু গোৱালসকলৰ নাম শুনি পেলাই আপোনালোকে এই হাল ম'হ বোলে ডাঙৰ ম'হ বুলি অপেক্ষা কৰি আছিলে গতিকে আপোনালোকে চব ডাঙৰ ম'হৰ যুঁজ চাওক আৰু 2জন গোৱালক মাঘৰ বিহুৰ আশীৰ্বাদ দিয়ক তেওঁলোক দীৰ্ঘজীৱী হওক বাবুলাল যাতে সদায় তেওঁলোকে এনেকৈ ৰাখিব পাৰে মাঘৱালী ভকতৰ আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে তাৰ বাবে আজি নয়ন সাৰ্থ কৰিছে নয়ন সাৰ্থ হোৱাটো একমাত্ৰ কৰ্তব্য নহয় আপোনালোকে 2জন গোৱালক আশীৰ্বাদ দিব লাগিব 7 মিনিট ঘড়ী কাটা যাব মই নাজানো ঘড়ী কাটা কলৈ যাব আমিও গম পোৱা নাই কিন্তু মহাল আমাৰ খেলপথাৰ মাজলৈ আহিব লাগে লাঠিধাৰী গোৱালসকলক আমি অনুৰোধ জনাইছো মহাল আমাৰ খেলপথাৰ মাজলৈ আনক লাঠিধাৰী ভলণ্টিয়াৰসকল আপোনালোকে মহাল খেলপথাৰৰ মাজ অঞ্চল আহিবলৈ চেষ্টা কৰক উত্তৰ দিশত লাঠিধাৰী গোৱালসকল বাবু ৰামবাবু গোৱালক আপোনালোকৰ লাঠিধাৰী গোৱালসকল উত্তৰ দিশত আপোনাৰ হাতত গেদাৰিং কৰক 8 মিনিট মই ঘোষক হিচাপে 8 মিনিট মোৰ ভাগৰে লাগি গৈছে মোৰ ভাগৰ লাগিছে সঁচাই ভাগৰ লাগিছে শিংবান লগা বুলি কয় আমাৰ জ্যেষ্ঠ গুৰুসকলৰ পৰা মানে শিকিছিলো শিংবান কি বস্তু এই শিংবানটো তেওঁলোকে তুলি ললে দেখিছে ছটাবৰৰ পামেখন ধুমলি কুঁৱলী কোনে ভাত ৰান্ধি খাই মাত নাই মাৰোৱা মহ ধৰিবলৈ যায় এই মহকে বচ কৰি আনি আজি আমাৰ গৰৈগুৰি খেলপথাৰত আজি 7ম বৰ্ষত ধৰি দিয়া এখন সুন্দৰ খেল উপযুক্ত হিচাপে তেওঁলোকে দেখুৱাইছে 9 মিনিট
মিনিট বিন্দাস আমি বান্ধিছিলো সময় কেইমিনিট কিন্তু 6 মিনিট 9 মিনিট ঘড়ি কাটা ক'ত যাব কোনেও নাজানে কিন্তু একটা কথা মনত ৰাখিব এটা কথা জনাটো উচিত যিহেতু ধুমগৰলীয়া মহ বহুত ভাগৰুৱা হৈ যাব নিশ্চিত জয় আৰু পৰাজয় জন্ম মৃত্যু জয় পৰাজয় এইটো কিন্তু পৃথিৱীত সদায় বিৰাজমান জোকাৰি পেলাম গতিকে হ'ব নিশ্চিত কিন্তু খেলপথাৰৰ মাজত মাহালে ৰাখিব নোৱাৰে কাৰণ আমি শেষত আমি যাওক আৰু আজিলৈ মানে ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মানে ইমানকৈ দেখুৱাব নোৱাৰিলোঁ অৱশেষত মানে এখন ভাল খেল দেখুৱালোঁ সেইখন খেলে আছিলে মানে অকণমান জবৰদস্ত খেল আৰু 10 মিনিট অতিক্ৰম কৰি পাৰ হৈ গ'ল মানে আৰু সেইখনে ফাৰ্ষ্ট হ'ল চাগে মানে আজিলৈ সেইফালে ফাৰ্ষ্ট হ'লে চাগে আৰু আমি নাথাকোঁতে ভাল খেল হৈছিলে নেকি কেইটামান বুজাইছিলে ইমানকৈ ভালকৈ বুজিছিল এতিয়া যিটো লাষ্টত খেল বুজালে সেইটো মানে বহুত ভাল 10 মিনিট দিছে আৰু এতিয়া মানে 4টা বাজি গ'ল 4টা 10 হৈ গ'ল আৰু মানে 4:30 খতম কৰিম বুলি কৈছে এতিয়ালৈ মানে আৰু মানে টাইমটো বঢ়াই দিলে আৰু মানে যাওঁগৈ আৰু কিনো দেখুৱাম আৰু সময় হৈ গ'লগৈ আন্ধাৰ হ'বগৈ হৈ যায় ক'লে বেলি ডুবিব হ'ল আৰু